কবিতাৰ শিৰোনাম মায়াময় মৰীচিকা। কথা তীৰ্থনাথ মজুমদাৰ। পাঠ পূৰ্ণিমা বৰা গগৈ। অখোৰা মখোৰা জীৱন পথৰ পথিক আমি, মৰুভূমিৰ মায়াময় মৰীচিকা। পলকতে হাঁহি পলকতে কান্দোন, সকলোৱে মাথো ক্ষন্তেকীয়া। পূবৰ উদিত বেলি পশ্চিমত ডুবে, সিঁচি যায় একেটাই ৰং সুমথিৰা। অত্যন্ত দুখত হাঁহিব পাৰিলে বিচাৰি পাই জীৱনৰ মধুৰতা। অমানিশাৰ আন্ধাৰ বিনাশী, তিৰবিৰাই জিলিকে জোনাকী পৰুৱা। হতাশাত ক্লান্ত মনৰ পদূলি, চিলমিল টোপনি ভাগে সপোন হয় আধৰুৱা। বৰশীৰ টোপতে মাছৰেই মৰণ, কেনেকৈ জানিব মনীষৰ কায়া। ফুল চিঙোতেও বিন্ধে দেখোন ফুলে, কোনে বাৰু জানিব বিধাতাৰ লীলা। মাটিৰে দেহাতি মাটিতে মিলিব, ক্ষণস্থায়ী আমাৰ এই কায়া। দ্বন্দ্ব হাই কাজিয়া মিছাতে কৰোঁ, নুবুজো ইজনে সিজনৰ কথা। ধন্যবাদ।